वाह ए मजा रे পাহাৰত বাইক চলাবলৈ এটোৱে ফায়দা আৰু হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই এতিয়া পাই গলি নাগালেণ্ড বৰ্ডাৰ আৰু নাগালেণ্ড বৰ্ডাৰৰ ওচৰত এইটো পাহাৰৰ পৰা ধুনীয়া এটা ভিউ আছে আপোনালোকক দেখাই দিছো ফাৰ্ষ্ট বহুত ধুনীয়া কিন্তু পৰিৱেশটো বহুত ভাল লাগিছে আৰু ফাৰ্ষ্ট কথা ক'বলৈ গ'লে মানে গোটেই সেউজীয়া হৈ আছে আৰু মানে বহুত ভিউটো মজা আহিছে আৰু চৰাই চিৰিকটিৰ আৱাজটো কি কম বহুত ভাল লাগিছে মই জাৰ্নিটো আৰম্ভ কৰিছিলোঁ মৰিয়নিৰ পৰা প্ৰথমতে মৰিয়নিৰ পৰা মই কেনেদৰে জাৰ্নিটো আৰম্ভ কৰিছিলোঁ সেইটো চাই লওঁ লগতে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এইটো মৰিয়নি টাউন তিনিআলি আৰু এইটো ৰাস্তাই তিতাবৰ যাব পাৰি এয়া হৈছে মৰিয়নি কলেজৰ সায়েন্স আৰু কমাৰ্চ ব্লক এয়া এতিয়া পাই গলোহি হুনৱাল টি ষ্টেট পাহাৰটো এয়া ওপৰলৈ আছে এইখিনি এটা চাইডতে পাহাৰ আছে এয়া ওপৰলৈ এইখিনি আৰু চেগুন গছবিলাক বেছিকৈ আছে এইখিনি আৰু পাতবিলাক নতুনকৈ ওলাইছে গোটেই পূৰা সেউজীয়া কালাৰটো খুব ধুনীয়া লাগিছে আৰু লগতে এইখিনি চৰাই চিৰিকটিৰ মাতবিলাক কেনেকুৱা ৰেকৰ্ড হৈছে নাজানো ভিডিঅ'টোত কিন্তু বহুত ধুনীয়াকৈ চৰাই চিৰিকটিবিলাকৰ মাতবিলাক শুনিবলৈ পাইছোঁ ইয়াত আৰু এইফালে দেখিছেনে আপোনালোকে এইফালেও পাহাৰ আছে এয়া আৰু এই ৰাস্তাটোৱে নাগালেণ্ডলৈ যাবগৈ পাৰে এইটো মৰিয়নি মুককচং ৰোড হয় এই ৰাস্তাটোৱে মুককচংলৈ যাবগৈ পাৰে চাংকি যাব পাৰে আৰু এইখিনিতে এখন বোৰ্ড এখন আছে বোৰ্ডখনত কি লিখা আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ৰ'ব
আচলতে ইয়াত লিখাবোৰ গোটেইখিনি অলপ এৰাই গৈছে হ'লেও কিবা কিবি লিখা আছে secure brakes high lights and horn গাড়ী বিশেষকৈ গাড়ী চালকৰ বাবে এইটো এটা মেছেজ দিছে তেওঁলোকৰ ব্ৰেক লাইট আৰু হৰ্ণ বিলাক চেক কৰিবলৈ কৈছে পাহাৰীয়া জেগা যিহেতু এই গাড়ীৰ হৰ্ণ লাইট এইবিলাক বহুত দৰকাৰী সেইটো কাৰণে তেওঁলোকক অলপ মানে সতৰ্ক বাণী এটা দি দিছে আৰু এইবিলাক পাহাৰ বহুত ধুনীয়া ভিউটো বহুত ধুনীয়া ক'ব লাগিব আৰু অলপ আগবাঢ়ি খোজকাঢ়ি দেখাম আপোনালোকক আগলৈ যাম আগলৈ কিন্তু বহুত ওখ অলপ পাহাৰ আছে আৰু এইফালে এই গছবিলাক এইবিলাক অৰ্কিড আছে অৰ্কিডবিলাক মই জুম কৰি দেখুৱাব পাৰিম নেকি বহুত অৰ্কিড ফুলি আছে এইবিলাক অসমীয়াত ভাটৌ ফুল কয় এই ওলমি লমি আছে আপোনালোকে দেখিছে চাগে মই অলপ জুম কৰি দিছোঁ ভিডিঅ'টো যিহেতু জুম কৰিছোঁ আৰু বহুত ওপৰত আছে সেইটো কাৰণে বহুত ভালকৈ নুঠিব পাৰে কিন্তু হ'লেও মই চেষ্টা কৰিছোঁ দেখুৱাবলৈ অকণমান এইবিলাক অলপ পিংক কালাৰ লাইট পিংক কালাৰ টাইপৰ দেখিছে চাগে এইবিলাক আৰু বহুত ফুল আৰু বেলেগ বেলেগ ধৰণৰ অৰ্কিড তেনেকুৱাবিলাক পোৱা যায় ইয়াত বাইকখন ষ্টাৰ্ট কৰি দিলোঁ আৰু অলপ আগলৈ যাম বেছি দূৰলৈ নাযাওঁ যিহেতু ইমান কষ্ট কৰি আহিছোঁ আপোনালোককো অকণমান দেখাবলৈ দেখুৱাম ত' গৈ আছোঁ অকণমান আগলৈ বতৰটো বহুত ধুনীয়া অলপ ডাৱৰীয়া টাইপৰ যিহেতু গৰম দিন হৈ আছে অলপ ডাৱৰীয়া টাইপৰ কৰিছে আৰু মানে ইয়াত হাৱাটো বহুত ঠাণ্ডা বহুত ভাল লাগিছে কিন্তু আৰু ৰাস্তাটো ক'ব লাগিব ৰাস্তা মানে কি ক'ম বেকা বেকি ৰাস্তা এই দলংখন পাইছোঁ এইখন এইবিলাক পাহাৰ এইবিলাক বৰষুণৰ ফলত চাগে অলপ খহি আহিছিলে এইটো ছাইডত আপোনালোকে চাব পাৰে ইয়াত খহি আহিছিলে অলপ ৰাস্তাটো মজা লাগিছে কিন্তু পাহাৰীয়া ৰাস্তা বেকা বেকি পাহাৰৰ কিনাৰৰ ৰাস্তা কি ক'ম ৰে অলপ ওপৰলৈ গুচি গৈছোঁ এতিয়া আহোঁতে আমাৰ বাইকৰ কি ক'ম হেৰিটো ইঞ্জিন বন্ধ কৰিলেও চলি যাব চাগে যিহেতু ওপৰলৈ গৈ আছোঁ হেলনীয়া ৰাস্তা মজা এইডোখৰত অকণমান ৰাস্তাটো অলপ বেয়া হৈ আছে ঘাপলা হৈ আছে বুলি ক'ব লাগিব আৰু ঘাপলা হৈ যাব ইমানলৈকে আহিলোঁ আৰু অকণমান এইফালে ভিউটো আপোনালোকক এইখিনি অকণমান দেখুৱাই দিওঁ আগলৈ যাবলৈ মনটো আছিলে কিন্তু এইখিনিতে অলপ আগতে চেক গেট আছে সেইটো কাৰণে নাযাওঁ আৰু যাবলৈও নিদিব চাগে বিশেষ কাৰণ নাথাকিলে সেইটো কাৰণে ইমানৰ পৰা ঘূৰি দিছোঁ হ'লেও অকণমান ৰখিম আৰু সেইখিনি জেগাডোখৰ দেখুৱাম ষ্টাৰ্টটো বন্ধ কৰি দিছোঁ চাওঁচোন কিমান দূৰ যায় পূৰা গৈ আছে বাছ ক্লাছডাল ধৰি দিছোঁ আৰু ষ্টাৰ্ট বন্ধ কৰি দিছোঁ গৈ আছে গাড়ী তেলৰ দৰকাৰ নাই মজা ৰে পাহাৰত বাইক চলাবলৈ এইটোৱে ফাইদা আৰু যাওঁতে খালি অলপ কষ্ট হয় ঘূৰি আহোঁতে কিন্তু কি কওঁ আৰামত যাব লাগে চাইকেল হ'লে কিন্তু ব্ৰেক চেক নাথাকিলে চাইকেল ক'ৰ পাবগৈ ঠিক নাই মজা অকণমান ৰখি দিছোঁ এইখিনিতে তো অকণমান দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক এই পাহাৰটো এইফালে বহুত মজা লাগিছে এইটো চাইড গোটেই বাঁহ গছবিলাক এইখিনি বেছি আছে পাহাৰীয়া বাঁহ আমাৰ অসমত পোৱা নিচিনা বাঁহবিলাক নহয় এইবিলাক অলপ বাঁহ বেলেগ জাতটো বেলেগ হয় চাগে দেই ভাল লাগিছে তো বাঁহবোৰ কিন্তু বহুত ঘন আৰু এইজোপা কি গছ হ'ব পাৰিব এইজোপা মানে ঢেকীয়া গছৰ টাইপৰ বস্তুটো তুমি জানা নেকি গছটো ফাৰ্ণ গছ ফাৰ্ণ ইংলিছ নাই
তুমি দেখোন বহুত জানা ৰে চুকা মানুহ তুমি বাই দা ৱে অলপ বাঁহ গছো ভাল লাগিছে মানে চব ভাল বহুত ভাল হৈছে কচুবোৰ দেখোন কচুবোৰ মানে বহুত কচু হ'ব পাৰে কচুবোৰ বেলেগ বেলেগ জাত থাকে ন জাতটো বেলেগ হৈছে চৰাই চিৰিকটি মাতটো বহুত ভাল লাগিছে ইজবা চবৰ দেখুৱাই দিছোঁ ইজবা ফাৰ্ণ ঘূৰি যাবলৈ মন যোৱা নাই আৰু অলপ আগলৈ যাবলৈ ইচ্ছা আছিলে কিন্তু চেক গেটত যাবলৈ নিদিয়ে কি কৰিম আৰু বতৰটো অলপ ডাৱৰীয়া যিহেতু অলপ বৰষুণ যাক দি দিলে অলপ প্ৰব্লেম হৈ যাব আৰু লিখা পঢ়া মানে কি হ'ম এতিয়া কবিতা এটা লিখিবলৈ মানে ভাবিবলৈ লিখা পঢ়া দৰকাৰ নাই ন আৰু বহুত কি ক'ম বহুত শান্তি পিচ মানে পিচ বুলি যে কয় সেইটো পিচ আছে ইয়াত হয় নহয় কোৱা তুমি একদম ঐ এইবিলাক চব পাহাৰটো বহুত ওখত আছে কি পাহাৰ কেনেকুৱা উঠিছে বাৰু বিশ্বজিতে মোক কৈ আছে সেইবিলাক কিবা এটা ক'ব হেনো সি কওঁ কৈ আছে চব কি কয় কৈ দিয়ে বিশ্বজিত যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে যে বেল আইকনটো চাই আছে আপুনি সেইটোত আপুনি গোল মাৰক সেইটোত আপুনি ইটা মাৰি দিয়ক আমাৰ লাগে যে এইটো ক্লিক হৈ যাব লাগে এইটো ক্লিক হৈ যাব লাগে আপুনি এইটো ক্লিক কৰিব আৰু এই চেনেলটো ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তাতকৈ ধুনীয়া কণ্টেণ্ট আপোনালোকে দিব পাৰিব মই জানো মই গম পাওঁ সেইটো কথা তো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যেনেকৈ পাছত এনেকুৱা ভিডিঅ' আৰু আপোনাক দিব পাৰে তো চাই থাকিব সি ইমান ধুনীয়াকৈ ৰিকুৱেষ্ট কৰিছে আপোনালোকে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব যদি ভাল লাগিছে তো আজিলৈ ইমানতে সামৰি দিওঁ কৰিব আৰু শ্বেয়াৰ আপোনালোকৰ বন্ধুজনৰ লগত শ্বেয়াৰ কৰিব নেপাহৰিব দেই তো আজিলৈ ইমানেই থেংক ইউ বাই বাই लगता है मोर चैनल तो ठीक है करो सकेगा तुम मत हंसो लग हाँ रेडी